সিদ্ধাৰ্থ দাই আমাৰ ছবিখনত এটা আমাৰ প্ৰিন্সিপালৰ চৰিত্ৰত অভিনয় কৰিছে আমাক এনেকুৱা তেখেতে পিটে অৱশ্যে আমি অৱস্থা বেয়া কৰি দিওঁ কিন্তু मैं कहाँ गया तू रजनीकांत खा रहा है क्या आओ क्या कर रहा है पैसा ट्रांसफर कर रहा है क्या আমি আৰম্ভ কৰিছোঁ আৰু আৰম্ভটো আমি নয়ন নীলিমৰ পৰাই আৰম্ভ কৰিছোঁ গোটেই টিম আপোনালোকৰ সন্মুখত সকলোৱে দেখিছে টিমত আৰু সংযোজন হ'বলগীয়া আছে কিন্তু নয়নৰ পৰা আৰম্ভ কৰিছোঁ নয়ন বন্ধুত্ব তোমাৰ মতে কি বন্ধুত্ব হ'লে বিশ্বাস পিয়ৰ বিশ্বাস কিন্তু আজিকালি বন্ধুত্বটো দেখা পোৱা নাযায় যেন ক'ৰবাত কিবা স্বাৰ্থতা সোমাই থাকে নেকি এনেকুৱা যেন দেখা পোৱা যায় কিন্তু যিটো বস্তু আমি মোৰ মা বা দেউতাক যিবিলাক কথা আমি ক'ব নোৱাৰোঁ সেইবিলাক কথা আমি বন্ধুবিলাকক কোৱা যায় এনেকুৱা মোৰ লাইফত বহুত ইনচিডেণ্ট ঘটিছে যিটো নেকি মই মোৰ লাইফৰ ফ্ৰাষ্ট্ৰেশ্যনবিলাক মই কাৰ আগত উলিয়াম হয়তো সেয়া ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে তো তেনেকুৱা কিছুমান মোৰ লাইফৰ ফ্ৰাষ্ট্ৰেশ্যনবিলাক মোৰ লগৰবিলাকক কওঁ যে মোক কি হ'ব কি এনে সেই বয়সত তোমাৰ ফ্ৰাষ্ট্ৰেশ্যন কাৰ আগত উলিয়াই বেছি ভাল লাগিছিল ছোৱালীৰ আগত হা ছোৱালী আমাৰ ইয়াৰ আকৌ ল'ৰাৰ আগত সেইটোৱে ভাল আৰু ঠিক আছে তোমাৰ ঘৰটো নাহৰকটীয়াত নাহৰকটীয়াত মোৰ আমাৰ বন্ধুৰ ঘৰ ক'ত মোক গুৱাহাটীত এই কি কথা কোৱা আচল কথালৈ আহা নাই জন্মটো নহয় য'ত ডাঙৰ দীঘল সেইটোৱেতো ঘৰ ডিব্ৰুগড় জন্মটো কোৱা জন্ম মোৰ নলবাৰী এইটো কথা এতিয়া একে কথাটো একেটাই নয়ন নাহৰকটীয়াত এখন গাঁও তুমি ওলাই আহিছা এজন বন্ধুক দূৰত দেখিছা কেনেকৈ চিঞৰি মাতে বন্ধুজনক চবৰ এটা গাঁৱত নিকনেম থাকে ঠিক আছে তোমাৰ কি আছিল সেইটো ক'লেতো চেচেই তথাপি আমি চবে বুজিয়ে পাইছে পিছফালে নিকনেম কি হ'ব পাৰে যদি সকলোৱে বুজি পাইছে তাত জোৰে হাত চাপৰি মাৰি দিলে হ'ল যে এইটোৱেই নিকনেম নহয় নহয় একেবাৰে নহয় আচলতে হাত চাপৰিটোৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰিব ঠিক আছে আমাৰ চবৰে নিকনেম থাকে কাৰোবাৰ নাম চিমিত কাৰোবাৰ নাম চকল কাৰোবাৰ নাম পয়া কাৰোবাৰ নাম ভীম কেনেকৈ চিঞৰা এই চিমিত আৰু নোৱাৰি শুনা তাৰপিছত ওলাই যায় নামটো চিমিত কিন্তু তাৰ মাজত এটা বেলেগ সতেজ অনুভৱ এটা আছে আৰু খুলি মানে মাতিব পাৰোঁ ধৰি লওক অলপ আমাতকৈ ডাঙৰ বা দাদা দাদা এনেকৈ মতা যায় বা পেহী বা মাহী বা কিন্তু লগৰটোক মানে একদম খুলি মাতিব পৰা যায় আমাৰ ফালে কেনেকৈ মাতে দোষ কেনেকৈ মাতে নামবিলাক কোৱা না কি তুমি আজি আগৰ নিচিনা নাই নহয় আগতে লাজ কৰিছিল আজিকালি নকৰা নহয় মই জানো মই একদম নিৰ্লজ্জ হৈ পৰিছোঁ সময়ৰ সোঁতত নলবাৰীত আচলতে একদম ডাঙৰ নহ'লোঁ মই 3 বছৰ বয়সৰ পৰা গুৱাহাটীত থকা সেইকাৰণে তথাপি অকণমান আইডিয়া আছে আটাইতকৈ বেছি যোনে ভাল পায় লোৱাৰ আছামত নলবৰীয়াই তোমাক আটাইতকৈ বেছি ভাল পায় মই জানো ডেফিনেটলি ভাল পায় আৰু সেই গানটোৰ পিছত ক'বই নালাগে আৰু ডেফিনেটলি ভাল পায় কিন্তু দুৰ্ভাগ্যৰ কথা তাত ডাঙৰ নহ'লোঁ যদিও আমাৰ ঘৰৰ পৰিৱেশটো আছে সেইফালে নামবিলাক কেনেকুৱা হ'ব আৰু কিবা অদ্ভুত নাম থাকে না যেনে হেল্প কৰা নাই অকণমান যেনে একে সঁচাটোত যোৱা এই পয়া চয়া টাইপ থাকে পয়া ভেকো আৰু ধেনা তাৰপিছত মাতোতে ভেকো ক'ত আছা ক'ত আছে ভেকো ই মৰম নহয় নুনেই দেখোন নকয় জানো হা হয় না কওক যাওঁ ওলাইছে আচলটো এতিয়া ওলাইছে আছে এনেই কিন্তু বন্ধু তোমাৰ খুব ক্ল'জ বন্ধু কিমান আছিলে
মোৰ বন্ধু খুব লিমিটেড 5-6জনমান হ'ব উম, আছে আজিও আছে গোটেইকেইজন আছে মই তাৰ নহয় কিন্তু গোটেইখিনি ইয়াৰে মানে মানে স্কুলৰ পিছত স্কুলৰ পৰা আৰম্ভ কৰি যিখিনি বন্ধু তাৰ মাজৰ 4-5জন নহয় স্কুলৰ বন্ধু আছেনে এতিয়া এতিয়াও আছে স্কুলৰ বন্ধু মই প্ৰথমে ল'বলৈ তাৰ নাম বিতুল জীৱন তাৰপিছত এটা নাম আছিল ৰাতুল জ্যোতিপ্ৰসাদ আৰু আমাৰ এজনীৰ নাম হ'ল ছোৱালী চুমকি লোপা তাৰপিছত আৰু তাইৰ নামটো হ'ল পাহৰিছোঁৱে লাৱণ্য চ' আমাৰ লগৰ মানে একেবাৰে লগৰ কিন্তু তাত আৰু কোনো ধৰণৰ বেলেগ এটা অংক নাথাকে আৰু যে বেকাকে মানে কিবা এটা বেলেগ এটা ভাবিম এইটো নাই লগৰ আৰু ইহঁতে ক্লাছ নকৰিলে মানে ঘৰত ইনফৰ্ম কৰে ই যে মানে ক্লাছ কৰা নাই ঘৰত আৰু সেইখিনি সময়ত আচলতে মই সৰুৰ পৰা খুব প্ৰেমিক আছিলোঁ ক্লাছ 8ৰ পৰাই মই প্ৰেম পাছ কৰিছোঁ চ' ক্লাছ নকৰি সেই আমাৰ লেবৰেটৰীৰ পিছফালে বহি থাকোঁ কেইবা দশক ধৰি তুমি প্ৰেমত আছা মানে মোৰ বহুত মানুহ কেইবা দশক ধৰি সংগীতত থাকে নাটকত থাকে সৃষ্টিশীলতাত থাকে নয়ন নীলিম কেইবা দশক ধৰি প্ৰেমত আছে কম কথা নহয় দেই সিদ্ধাৰ্থে বেছি ভালকৈ বুজাই ক'ব পাৰিব সিদ্ধাৰ্থ ছাৰ প্ৰিন্সিপাল হয় ছাৰত মানে আমাৰ বন্ধুৰ principal। বন্ধুৰ প্ৰিন্সিপাল আৰু বন্ধুৰ প্ৰিন্সিপাল ছাৰে মানে কি কৰে যে আমাক গালি যেতিয়া দিয়ে ছাৰ মোবাইলত ফোন আহে জান কলিং অঁ জান অকণমান ক'লে ভাল হয় কি ক'ম নাই এইটো কথা মানে বন্ধু কেইবা দশক ধৰি একেৰাহে ক্লাছ 8 তোমাক ইমান বুজাব লাগে আজিকালি মেমৰিটো লছ হৈ গৈছে তোমাৰ মোৰ মেমৰিটো লছ হৈছে মানে ঘটনাটো হৈছে কি প্ৰেমটো এনেকুৱা বস্তু দশক বুলি ক'লে ভুল হ'ব দোস্তি প্ৰেমটো এনেকুৱা বস্তু এই মুহূৰ্তত হৈ যাব পাৰে এইটো প্ৰেমটো ৰিবাই উঠি যায় টিপটিপাই পৰি যায় ফুটফুটাইকৈ ফুটে ভটভটাইকৈ চায় প্ৰেমটো এনেকুৱা বস্তু তুমি কিবা মাকৈ সিজোৱা মাকৈ যে আমি খাওঁ তেনেকুৱা টাইপ দিলা যে নহয় ঘটনাটো হৈছে কি সিদ্ধাৰ্থ মুখাৰ্জীৰ পৰা এই ডাম্বেল উঠোৱা ফুটবল খেলা টাইপৰ নামটো নোপোৱা খাদ্যজাতিক বস্তুই পাবা সেইকাৰণে মাকৈ উঠোৱা দি দিছোঁ যাৰ যি কাম যাৰ যিটো খাম যাৰ যি কথা বন্ধু আছে সেইটো বন্ধুত আছে ঘটনাটো হৈছে কি বন্ধু চিনেমা কৰি পেলাই মই আটাইতকৈ মানে প্ৰথম কথা কওঁ ইউনিটটো খুব ভাল পাইছোঁ মানে নয়ন আছে এই যে ছাৰহঁত বহি আছে দুজন ছাৰ ডাইনা পালি আছে দুজন বহি আৰু আছে আৰু ত্ৰিদীপৰ কথাটো কৈ লাভেই নাই তাৰপিছত আমাৰ DOP আছিলে আমাৰ সুমন ছাৰ ক'ত আছে মৰম লগা সুমন দা আহিছে সুমন দা আহিছে সকলো আছে সুমন দা অলপ আন্ধাৰত বহি আছে আন্ধাৰত বহি ৰোমাঞ্চ কৰি আছে সুমন দা হওক সুমন আহা সুমন দৰা আহা একদম প্ৰেম চেম নকৰা ল'ৰা দেখা পালেই গম পায় আৰু আমাৰ আৰু এনেও চলচ্চিত্ৰ জগতত আমি এজনকে অমায়িক বুলি সদায় ধৰোঁ সিদ্ধাৰ্থ কাৰণ তেওঁ কথা কওঁতে মাইক নালাগে অমায়িক অমায়িক হয়নে য়েছ মই এটা সৰু ইনচিডেণ্ট ক'ব পাৰোঁ দীঘলকৈ নক'বা আকৌ যিটো তোমাৰ অভ্যাস আছে মই জানো না মোৰ অভ্যাস আছে কিন্তু মই জানো আজি তুমি কেমেৰা লৈ আহিছা নহয় তোমাৰ টাইমিঙৰ কথা এটা আছে সেইটো জানো কালি মোৰ ঘৰৰ কাষতে চোৰ আহিছিলে দেখা মোৰ ক'লে যে চোৰ আহিছে মই দেখা পাইছোঁ চোৰে এনেকুৱাকৈ কাটি আছে মই এটা চিঞৰ মাৰিছোঁ তুমি বিশ্বাস কৰা পূৰা এৰিয়াৰ মানুহ গুচি আহিছে ৰাতি 1টা বজাত তো সেইকাৰণে মই অমায়িক কথা কওঁতে মাইক নালাগে নালাগে